ফ্ৰীকে মানে সিম উলিয়াব পাৰিব 5G সিম মোৰ নাম কৈ দিব ফ্ৰীকে দিব ঠিক আছে পিংকু দেউ আহিছো বুলি কৰিব নমস্কাৰ মই আছো মৰাণত জেৰন প্লাস মডাল মোবাইল ষ্টৰত আৰু মানে ইয়াত ফ্ৰী কৈ সিম দিয়া হৈছে দাদাই কৈ দিওচোন এটা আপুনি জিটো সিম আপুনি ভোডাফোনৰ পাব এক মাহ লগে প্ৰায় ফ্ৰী আৰু যদি আপুনি পোৰ্ট কৰিব লাগে যদি আপোনাৰ নামত সিমটো নাই বেলেগৰ নামত কৰিব লাগে মানে আপোনাৰ নিজৰ নামত কৰিব লাগে হেতু আপুনি 3 মাহ লগে মোৰ পিছত ৰিচাৰ্জ ফ্ৰী পাব আৰু আপোনাৰ নামতো সিমটো হৈ যাব হলাই মিলি আপুনি চলাব পাৰিব যদি পোৰ্ট কৰা হয় যেটো এমএনপি কৰা হয় আৰু আপুনি যি কোনো নহয় জিও সিম হয় এয়াৰটেল সিম হয় আপুনি ভোডাফোনে কনভাৰ্ট কৰিলে আপোনাৰ নামত উঠি যাব আপুনি ধৰি লওক কাবাক দেউতা ঢুকালে কাবাক নাই হেতু আপুনি নিজে পোৰ্ট কৰিব পাৰিব আপোনালোকে আৰু আমাৰ ইয়াত দোকানতে সাৰ্ভিস আছে আৰু বনাত আৰু সাৰ্ভিস নাই পাব আৰু নেট সেট আপোনাৰ এটা ভিডিওটো চাই মিলি আহিলে আৰু ভাল আপোনাৰ অফাৰ পাব আপুনি যি ধাৰণাত হলে আপুনি পাবই পাব আৰু ধৰি লওক আপোনাৰ নামত কাবা দেউতা ঢুকালে এইটো সিমটো মোৰ নামত নাই এইটো নামটো কৰি মিলি এয়াৰটেল হওক জিও হওক কৰি দিব কিন্তু তাত পইচা দিব লাগিব পে কৰিব লাগিব কিন্তু ভিআইত আপোনাৰ ফ্ৰী পাব এক মাহ লগে এটা ৰিচাৰ্জ অফাৰ চলি আছে আৰু আপোনাৰ মোৰ দোকানত আপুনি আহিলে সাৰ্ভিসটো পাব আৰু মনত আৰু ফটো নাই পাব এইটো সাৰ্ভিস আমাৰ অফিসত আছে নাহৰকটীয়ালৈ যোৱা বাছ ষ্টেণ্ডৰ পৰা সন্মুখৰ সাইডেৰে কেইখোজমান আহিলেই পাব এইখন জেৰন প্লাস মোবাইল ৰিপেয়াৰিং চেণ্টাৰ যাৰ নামত সিমখন উলিয়াব তেওঁৰ লগত তেওঁৰ আধাৰ কাৰ্ডখন লৈ আহিব লাগিব বা মৰাণ হায়াৰ সেকেন্ডাৰীৰ পৰা ট্ৰেইন ষ্টেচনলৈ যোৱা ৰাস্তাটো পাৰ হৈ কেইখোজমান আহিলেই পাব এইখন জেৰন প্লাস মোবাইল ৰিপেয়াৰিং চেণ্টাৰ মোৰ কথা কৰিব আৰু আধাৰ কাৰ্ডখন লৈ আহিব তেতিয়া 5G VI সিম লৈ যাব পাৰিব ফ্ৰীকৈ